মহানৱমী আৰু আজি আমি পূজা চাবলৈ যাবলৈ ওলাইছোঁ। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আপোনালোক সকলোৰে ভালনে বাৰু? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো নিশ্চয় ভাল মানে ভালেই আৰু আছোঁ যেনে তেনে। মাক পটককৈ অলপ হস্পিটেলৰ পৰা দেখাই আনোগৈ, মানে গাটো বৰ ঠিক নহয়। লগতে মোৰ জান মানুহ আছে, তাইকো লৈ যাওঁ। যোৰহাটতো অকণমান পূজা চোৱাও হ'ব আৰু মাক হস্পিটেলতো ভালকৈ দেখাই মেলি আনোগৈ। কি হৈছে হেৰি কৰিলেহে গম পোৱা যাব বাৰু। চাই থাকক আপোনালোকে ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ, একদম ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ আৰু পূজা চলি আছে, পূজা লাগি আছে। এইফালে পোহৰটো দি লৈছোঁ লাইটটো। পূজা চলি আছে, পূজা লাগি আছে গাত। আপোনালোকৰ সকলোৰে চাগে, মোৰো তেনেকৈ পূজাই লাগি আছে। চাই থাকক আপোনালোকে ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই। আৰু এইফালে চব একদম বাইদেউ পূৰা নতুন পূজাৰ কাপোৰ, গাত একদম ততেই নাই। মই চলাই আছোঁ, বাকীবিলাক বহিছে। আমি এতিয়া ঘৰৰ পৰা ওলাই মেলি আহিলোঁ আৰু এতিয়া আহি পেলাই হাতীবা চাৰিআলি পাইছোঁ। আজি পূজাত জেলেপি এগালমানকে খাব লাগিব। অ' মা, আপুনি যে আজি পূজা চাবলৈ যে আমাক লৈ আনিছে, আপোনাৰ কেনেকুৱা লাগিছে মনটো? আজি একদম এইফালে পূজা চাবলৈ পাই মেলি মনত পূৰা ফূৰ্তি লাগি আছে। বহুত দিনৰ পৰা কৈ আছে যোৰহাটত পূজা চাম। আজি এইফালে দেখাবলৈ লৈ আহিছোঁ। খালি ৰাতিকেও যাম বুলি কৈছে। এতিয়া দিনত যে দেখাই মেলি আনোগৈ, যদি যি হয় আৰু পিছত আকৌ ৰাতিকে এপাক দেখাবলৈ ট্ৰাই কৰিম, যদি সুবিধা মিলে। নহ'লে এতিয়া এনেকৈ হ'ব আৰু। অ' মা এইফালে চাওক, পূজাত বেলুন এটা দিবনে? ডাঙৰ বেলুন আজিকালি ওলাইছে ন, আই লাভ ইউ লিখা দিব। মা ভাগৰ মাতটো নুঠিব, হেডফোনত লাগি আছে। আহি পেলাই মাকে দেখালোহি। ক্ৰিষ্টেল ডায়েগনষ্টিক ৰিচাৰ্চ চেণ্টাৰত বহি আছোঁ আৰু এইফালে জান মানুহ বহি আছে। যদি মা ভিতৰলৈ সোমাই গৈছে, মায়ে এটা ৰিপৰ্ট কৰিলোঁ, ব্লাড টেষ্টো কৰিলোঁ আৰু এতিয়া এক্সৰে কৰিবলৈ দিছে। এতিয়া এক্সৰেটো কৰি লৈছোঁ। তাৰ পিছতে ইয়াৰ পৰা যাম আৰু। মা অহা নাই ওলাই এতিয়ালৈকে, আমি ইয়াতে বহি আছোঁ। একদম পুৰা মজা। আজি দিনতে দেখাই দিলোঁ আৰু দেই, ৰাতিকে নানো আৰু। ৰাতিকে মই অকলে আহিম। এনেকুৱা এটা ল'ব এটা পাৰা আকৌ। এই এইটো কুকুৰটো ভাল লাগিছে, এইটো ভাল লাগিছে। মাক কিনি দিলোঁ এটা লক থকা পুতলা, এইটো মায়ে বিচনাত থৈ দিব। এতিয়া গৈ আছোঁ, মাক কাপোৰ এযোৰ কিনি লওঁগৈ। পূজা বুলি আৰু গিফ্ট দিনে সৰু হোৱা। তাৰপিছতে ৰাতিকে আকৌ ওলাই আহিবলৈ সময় হ'বই। ৰাতিকে আপোনালোকক ভালকৈ দেখাব যে যোৰহাটৰ পূজা চাই থাকক দেই ভিডিঅ'। এয়া যোৰহাটৰ ঠাকুৰবাৰীৰ পূজা। চব কি ধুনীয়াকৈ বনাইছে, বাঘৰ মুখা এখনেদি নি পুৰা মজা বনাইছে।
ব্যস্ত এইফালে ৰাইজ এই যে মই গিফট পাইছোঁ এই যে গিফট সেইকেও গিফ্ট দিছে নি এই যে গিফট মজা পূজা গিফট অলপটো চিম্পুল আহিলে এইবিলাক আগৰ নিচিনা ঘুমকা উমকা নাই আৰু আজি মোৰ জান খাব মানে ধানটো আৰু কেতিয়াবা কেতিয়াবা খাবই লাগিব আৰু হে? খালে আৰু কাৰ খাব হয় 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 এদাই হৈ গ'ল কি লোৱা লোৱা এপিচ মোক কাঁহীৰ পৰা লৈ লৈছে এপিচ সিহঁতৰ মাইনাহঁতলৈ বহিবলৈ জেগা নাই গাইজ ঘৰত আহি পোৱা অলপ টাইম হ'ল এতিয়া আকৌ আমি যাবলৈ ওলাইছোঁ পূজা চাবলৈ এতিয়া তিয়কলৈকে যাওঁ আৰু মুখত এখন কি বান্ধি মেলি ওলালা আকৌ লাইট অফ কৰি দিলোঁ ফেন বন্ধ কৰি দিয়া এইটো বেগ চোৰে চুৰ কৰি টানিয়ে লৈ গুচি যাব যেনেকুৱাহে বেগ এইফালেদি বাইক আৰু নিবগৈ নোৱাৰি এইফালে ৰাস্তা পূৰা বন্ধ এইফালে চব যোৰহাটৰ পৰিৱেশ আজি পূৰা নৱমী হয় মহানৱমী দেখাই আছোঁ এয়া গড়ালি নহয় গড়ালিৰ দৃশ্যটো আপোনালোকক দেখাম চাই থাকিব মজা চাওঁ পূৰা এইফালে ষ্টেটাছ দিয়াত ব্যস্ত ৱাইফৰ লগত এবাৰ ফাৰ্ষ্ট টাইম যোৰহাটত পূজা চাবলৈ আহিছোঁ যোৰহাট ইফালে পূজা চাবলৈ নাহে এতিয়া মোৰ লগত আহি একদম মাথাটো বেয়া কৈছে বোলে নাই ঘূৰি নুফু ভৰি চৰি বিষাই গৈছেগৈ অহাৰ পিছত গড়ালি পালেহি গড়ালি পৰিৱেশটো আপোনাক দেখাই দিছোঁ চক গড়ালিত এয়া চক যোৰহাটৰ গড়ালি পৰিৱেশ পূৰা এইফালেও মানুহ পূৰা একদম এইফালেও মানুহ এয়া চক যোৰহাটৰ ৰূপহীয়ালী পূজা মণ্ডপ মানুহে কিবা ভিৰ একদম চব কি ধুনীয়াকৈ বনাইছে মূৰ্তি ভাগ মানে পেণ্ডেলটো আহি যোৰহাটৰ জেপিয়াৰ পূজা মণ্ডপ চব এইফালে বাবা ভোলানাথৰ প্ৰতিমূৰ্তিয়ে এটা পেণ্ডেল তৈয়াৰ কৰিছে চাওক আপোনালোকে দেখাই আছোঁ ভালকৈ ওচৰত গৈ পেলাই এইফালে লাইটৰ পোহৰটো পৰি আছে কাৰণে আপোনালোকে চাগে ভালকৈ ধৰিব পৰা নাই ওচৰত গৈ দেখাই আছোঁ দে
কি ধুনীয়া ধুনীয়া এটা ধুনীয়াকৈ বনাইছে মানে পেণ্ডেলটো মজা কি ধুনীয়া কাৰুকাৰ্য গাইজ কালি গুড মৰ্ণিং গাইজ কালি ভিডিঅ'টো সমাপ্ত কৰিবলৈ নহ'ল কালি পূজাৰ পৰা আহোঁতে অলপ দেৰি হ'ল আৰু ভাগৰো লাগিলে আহি পেলাই শুই থাকিলোঁহি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ভাত খাবলৈ লৈছোঁ মায়ে ভাত দিছে ভাতটো আপোনালোক কি আছে দেখাই দিছোঁ তাৰপিছত আৰু ভিডিঅ'টো সমাপ্ত কৰিছোঁ চাব দেই এয়া আমাৰ এনেই নিৰামিষ আৰু ৰাতিপুৱা খোৱা ভাত মায়ে মাছ চাছ নাই লোৱা খৰিচা আৰু সৰু মাছ পিটিকিম আৰু খাম আৰু দেই বাই বাই